ডিয়াৰ পেৰেণ্টছ, মই আপোনাৰ লগত বহু কথা পাতিব বিচাৰোঁ, কিন্তু মোৰ সাহসেই নাই আপোনাক ক'বলৈ। গতিকে প্লিজ মোৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰক, কাৰণ মোৰো অভ্যাস নাই এনেকৈ মনে মনে থকা। মাত্ৰ ভয় লাগে, যদি আপোনাক কওঁ হয়তো আপোনাৰ খং উঠিব, মোৰ কথাবোৰ শেষ নহ'বই, আৰু আপুনি যদি কয় তোমাৰ এই এক্টিংবোৰ বন্ধ কৰা বুলি। মই ফিল্মৰ দৰে কথা ক'ব লৈছোঁ, এই বুলি কৈ মোৰ কথাবোৰ যদি ইগন'ৰ কৰে। বন্ধুবোৰৰ লগত থাকি বেয়া হৈ গৈছোঁ, আৰু পিছত মোৰ মোবাইলটো কাঢ়ি লৈ মোক গালিটো নিদিয়া। আপুনি বিচৰাতকৈ সদায় মই কম নম্বৰেই পাইছোঁ, কিন্তু মই ক'ব বিচাৰোঁ দেউতা যে মই চেষ্টা বহুত কৰিছিলোঁ। এতিয়া আপুনিয়ে যদি বেলেগৰ লগত তুলনা কৰে, তেতিয়া বাৰু মই সুখ ক'ত বিচাৰিম? আপুনি এই কথাকেই চিন্তা কৰি থাকে যে মানুহে কি ক'ব, কিন্তু মই এইটোহে বিচাৰোঁ যে আপুনি কি ভাবে। মানুহে আজি ক'ব, আকৌ কালিলৈ সেই কথাটোকে পাহৰি যাব। মই অকলে পঢ়িব বিচৰা নাই, মই সাহসো তেতিয়াহে পাওঁ যেতিয়া আপুনি মোৰ কাষত থাকে। আপোনাৰ সন্মুখত আৰু মই মিছা হাঁহি মাৰিব নোখোজোঁ। মোৰ সমস্যাবোৰ কৈ আপোনাৰ পৰা মাত্ৰ সমাধানহে বিচাৰিছোঁ, কিন্তু আপুনি মোৰ সমস্যাবোৰ সমস্যা বুলি ভাবিবনে? আপুনি হয়তো মোৰ কথাবোৰ তৎক্ষণাত বুজি নাপাব, গতিকে প্লিজ বুজি পোৱাৰ আগতে কোনো ধৰণৰ ৰিয়েক্টটো নকৰিব। আপুনি যেতিয়া মোক সোধে যে মই কিয় অকলশৰে বহি আছোঁ, কিয় আপোনাক একো কথা নকওঁ, এইটো এই কাৰণেই যে আপুনি মোৰ কথাবোৰ বুজিবলৈ চেষ্টাই নকৰে। এতিয়ালৈ আপুনি মোক একো বস্তুৰ অভাৱ হ'ব দিয়া নাই। মই যি বিচাৰিছোঁ সকলো দিছে, মাত্ৰ আৰু অলপ সময় আপোনাৰ পৰা পামনে? ডিয়াৰ পেৰেণ্টছ, মই আপোনাৰ লগত আৰু বহু কথা পাতিব বিচাৰোঁ। এই দেশ বিদেশৰ কথা নহয়, মই আপোনাৰ লগত মোৰ জীৱনৰ কথাবোৰ পাতিব বিচাৰিছোঁ। আপুনি খং নকৰে নহয়?